ওম কৃষ্ণায় নম। সুপ্ৰভাত। আমি জীৱনত বহু সময়ত থমকি ৰওঁ। বহুতে আমাৰ চৰিত্ৰক লৈ কি ক'ব কি নক'ব, এইটো কাম কৰিলে ভাল হ'ব নে নহ'ব, এনেকুৱা কিছুমান বেবেৰী বাঙত পৰি ৰওঁ। আমি চিন্তা নকৰোঁ যে আমি কি কৰি আছোঁ। যদি আমি নিজেই 10জনৰ উপকাৰ সাধন হোৱাকৈ কিবা এটা ভাল কৰি আছোঁ আৰু নিজৰ মনটোক যদি শান্তি দিব পাৰিছোঁ, তেতিয়াহ'লে আপোনাৰ চৰিত্ৰ বেলেগে নিৰ্ধাৰণ কৰিব নোৱাৰে। আপোনাৰ চৰিত্ৰ আপুনিয়ে জানিব, ভাল নে বেয়া সেয়া আপোনাৰ মাজতেই থাকিব। কিন্তু আপোনাক নজনাকৈয়ে বাহিৰৰ পৰা যিসকলে আপোনাৰ চৰিত্ৰটো নিৰ্ধাৰণ কৰিবলৈ যায়, তেখেতলোকে আপোনাৰ চৰিত্ৰ নিৰ্ধাৰণ কৰিব নোৱাৰে। গতিকে নিজৰ কথা